চাকচনি মাৰি দিমগে বাম ভাগি যাবগে ঠেক 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 তো গাইছ এতিয়া পাই গ'লো সেই নচাং ধাবা এয়া হৈছে খুৰাং গাইছ খুৰাং পাই গ'লো এতিয়া আমি অটো ষ্টেণ্ডৰ ওচৰত ৰখি আছোঁ তো গাইছ আজি আহিছিলোঁ মৰাণ এতিয়া মৰাণৰ পৰা গৈ আছোঁ এইখিনি ৰাস্তাটো হিলৰ ৰাস্তা বনাই আছে এইটো ৰাস্তাটো পুৰা হিল ৰাইট চাইডে আছিলে ভাল ৰাস্তা এইটো চাইডত ভাল ৰাস্তা আছিলে আৰু এইখিনি বনাই আছে ৰাস্তাটো এতিয়া মৰাণৰ পৰা উভতি আমি ডিব্ৰুগড় অভিমুখে গৈ আছোঁ আমি ঘৰৰ পৰা ৰাতিপুৱা 9টা বজাত ওলাই আহিলোঁ এতিয়া বাজিলে 12টা এতিয়া বাজিলে এটা বজাত আমি উভতিছোঁ আকৌ ডিব্ৰুগড় আমি এতিয়া খুৰাং পালোঁহি এয়া খুৰাং টাউন এইফালে ক'ত যায় জানো এইটো চাইডত ক'ত যায় নাজানো লেফ্ট চাইডে তো গাইছ আহি পাই গ'লোহি ডিব্ৰুগড় এতিয়া মৰাণৰ পৰা আহি কিনে ডিব্ৰুগড় পালোহি ডিব্ৰুগড় এতিয়া এইটো জগন্নাথ মন্দিৰৰ ওচৰত আলু চাট খাই আছোঁ আলু চাট আৰু ফুচকা খাবৰ কাৰণে আহিছিলোঁ তো এয়া ফুচকা আহি গ'ল গাইছ ফুচকা তো গাইছ খাই আছোঁ ফুচকা পাণ্ডুবিলাক জগন্নাথ মন্দিৰৰ কিনাৰতে আজি অলপ গৰমটো পৰিছে সেইটো কাৰণে খাবলৈ ভাল লাগিছে ৰ'দটো পূৰা দিছে ন ফুচকাটো খাই ভাল লাগিছে আজি তো গাইছ এতিয়া ফুচকা খাই ৰেডি মানে ফুচকা খাই লৈ ইয়াতে জগন্নাথ মন্দিৰৰ ওচৰতে আৰু গাইছ এতিয়া পালোহি ডিব্ৰুগড় অভাৰব্ৰিজ এই অভাৰব্ৰিজৰ ওপৰেদি গৈ আছোঁ তো অভাৰব্ৰিজৰ পৰা তলত নামি কিনে আমি ডিব্ৰুগড় টাউন ফালে যাম ডিব্ৰুগড় টাউনলৈ তো গাইছ এতিয়া পাই গ'লো ডিব্ৰুগড় কনভয় ৰোড এতিয়া কনভয় ৰোডত ৰখি আছোঁ আৰু এয়া আহিছে কনভয় ৰোডটো এতিয়া কনভয় ৰোডতে ৰখি আছোঁ ভাইটি এটা আহি আছে মানে কি হ'ল আজি ৰুম এটা চেঞ্জ কৰা হ'ল ৰুম মানে আগতে যোনটো ৰুমত থকা আছিলে সেই ৰুমটো চেঞ্জ কৰিলোঁ এতিয়া কাপোৰ কানিবিলাক তাত আছিলে মানে সেই কাপোৰ কানিবিলাক ল'বৰ কাৰণে আজি এতিয়া আহিছোঁ ইয়াত আৰু কাপোৰ কানিবিলাক লৈ কিনে ভাইটি আহি আছে আহি পালে এয়া পাই গ'লে ভাইটিটো এয়া হৈছে কনভয় ৰোড তো গাইছ এতিয়া পাই গ'লো সেই নচাং ধাবা ইয়াতে মানে দুপৰীয়া সাঁজটো খাই লওঁ দুপৰীয়া খোৱা নাইতো ফুচকাই খালোঁ তাত এতিয়া মানে ইয়াত দুপৰীয়া সাঁজটো খাই লওঁ আমি উলিয়াই ল'লোঁ বাহিৰত চকীবিলাক এখন চকী উলিয়াই ল'লোঁ বাহিৰত ধুনীয়াকৈ মুকলিকৈ বহিছোঁ ইয়াত গাড়ীখন ইয়াত লগাই দিলোঁ পাৰ্কিং ধুনীয়াকৈ ইয়াত এনেকৈ ৰাস্তাটো এইটো আৰু এইফালে গ'লে মানে আপোনালোকে তিনিচুকীয়া যাব পাৰিব এইটো চাইডত তিনিচুকীয়া আৰু এইটো চাইডত ডিব্ৰুগড় আমি এই বাইপাছৰ কিনাৰতে ৰুটি খাই বৈ লাহেকৈ যাম আৰু যোৱাকালি মই 5টা বজাত শুইছিলোঁ যোৱাকালি একদম টোপনি খতি চকুবিলাক সোমাই গৈছে একেবাৰে শুব নোৱাৰিলোঁ গোটেই ৰাতি শুব পৰা নাই 5টা বজাত শুইছোঁ 7টা বজাত উঠিছোঁ উঠি মেলি গা পা ধুই 8-9টা বজাত আকৌ ওলাই আহিলোঁ ডাইৰেক্ট ডিব্ৰুগড়ৰ পৰা আকৌ গ'লোঁ মৰাণ এতিয়া মৰাণৰ পৰা আহি ডিব্ৰুগড় এতিয়া ইয়াত এই হোটেলত বহি আছোঁ তো গাইছ খাই আছোঁ এতিয়া ৰুটি আৰু তাৰকা চাটনি গাইছ এতিয়া খাই বৈ ওলাই আহিলোঁ আৰু ৰাতিপুৱা চাহ খাই কিনে আহিছিলোঁ তাৰপিছত ফুচকা খালোঁ খাই আহিলোঁ ৰুটি আৰু তাৰকা আৰামছে গৈ থাকিম আৰু এতিয়া গান এটি লগাই নিজে কাম বিহু পালেহি গাইছ মানে একদম বিহু ইচাতি একদম লাগিব নহয় খেতি পুৰা চাকচনি মাৰি দিমগে বাম ভাগি যাবগে ঠেক 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 মাৰিয়ে থাকিমগে তাৰমানে তো গাইছ এতিয়া বাজিলে 4টা আৰু 4টা বজাত শদিয়া ওলাইছে হেৰি বগীবিল দলঙৰ ওপৰত এইটো সময়ত মানে বেলিটো পৰি গৈছে ন এয়া বগীবিল দলঙৰ ভিউটো কিমান ধুনীয়া আহিছে চব এতিয়া বেলিটো পৰি গ'ল তো গাইছ এইটো হৈছে ফেব্ৰুৱাৰী মাহ আজি ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ আৰু লাহেকৈ বিহু পাইছে ইয়াৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ গ'লে বোলে এপ্ৰিল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত বিহু আৰু বিহু আহিলে জানুৱাৰী চাকচনি মাৰি দালি লৈ কিনে টেক 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 দিবগৈ লাগিব ওলাবি আৰু লগে ভাগে মাৰিমগৈ এবাৰ